জুবিন দা নমস্কাৰ। আজিৰ এই বিশেষ ভিডিঅ'টো আৰম্ভ কৰিছোঁ বিশেষ এটা ঠাইৰ পৰা। আজি হ'ল দমাহী, মানে আজি আমি যাম জুবিন ক্ষেত্ৰত। জুবিন ক্ষেত্ৰত যাবৰ কাৰণে ৰেডি হৈ গৈছোঁ। একদিন গৈছোঁ, আজি আৰু মানে জুবিন দাৰ এটা আশীৰ্বাদ ল'ব যাম। আৰু মোৰ লগত আছে মোৰ গাড়ীখন, আৰু এভাগে বিদ্যুৎ আছে, আৰু দুজন লগ আহি আছে। আমাৰ লগত যাব তাকু আৰু প্ৰাণজিৎ। জুবিন দাৰ নাম লৈ আজি যাত্ৰাটো আৰম্ভ কৰিছোঁ জুবিন দাৰ নামতে। আহি পাই গ'লোঁ মানে 10 মাইল। এতিয়া আমি অলপ ৰেষ্ট লৈছোঁ। এইফালে প্ৰাণজিৎ বহি আছে, এইফালে বিদ্যুৎ আছে, এইফালে তাকু। গাড়ীখন তাতে আছে। কিলোমিটাৰ মানে গাড়ী চলে, অলপমান ৰেষ্ট দিলোঁ। আৰু মোটামুটি 20 কিলোমিটাৰমান আছে, 10 মাইল পাইছোঁ আমি। সোণাপুৰ পাবাক লাগি আৰু 10-12 মিনিট মানে ৰেষ্ট দি কিনে আমি যাত্ৰা আৰু আৰম্ভ কৰি দিছোঁ। যিখন গেলে আৰু এতিয়া আমি ষ্টাৰ্ট দিম গাড়ী জুবিন দাৰ নাম লৈ। আমাৰ হিয়াৰ আমঠু মৰমৰ জুবিন দাৰ শেষৰখন মঞ্চই হ'ল এইখন মঞ্চ। হ'ল জুবিন দাৰ তেতিয়াৰে পৰা মানে জুবিন দাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা দাদাজনে এইজনে। এই দাদাজনক লগ পাই গ'লোঁ, মানে বহুত বেছি ভাল লাগিল দাদাজনক লগ পাই। আৰু দাদাজনে বহুত বেছি ভাল কাম কৰি আছে। আৰু কি ক'ম, দাদাজনক আপোনালোকে আশীৰ্বাদ কৰক যে দাদাজনে সদায় সুস্থ আৰু সবল হৈ থাকে, আৰু জুবিন দাৰ কামবোৰ বোলে ধুনীয়াকৈ কৰি যায়। আৰু দাদাই কিবা এটা কৈ দিব। ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গে গোটেই অসমবাসীক কন্দুৱাই এৰি থৈ যোৱা শেষৰখন ফটোই হ'ল এইখন ফটো। এই চাকিবিলাকে হ'ল আমাৰ জুবিন দাৰ মানে মৰমৰ স্মৃতিবোৰ দেখা আছে। ইফালে মানে মানুহৰ ভিৰ চাক, 1 লাখ গাড়ী, কিমান গাড়ী আছে, আৰু মানুহৰ ভিৰো বহুত বেছি ভিৰ আছে। আজি মানে বিহু হিচাপত মানে বহুত বেছি ভিৰ, আৰু কালিতো বহুত বেছি ভিৰ হ'ব নিশ্চয়। এই খুৰাজনক নিশ্চয় আপুনিও দেখিছে নিউজ লাইভত বা কোনোবা চেনেলত। আৰু আজি মই বাস্তৱত লগ পাই বহুতেই বেছি ভাল লাগে। জুবিন ক্ষেত্ৰত আহিলে মানে ইয়াতে চাইন মাৰি থৈ যাব পাৰে। আমি মানে কলম লৈ অহা নাই, চাইন মাৰিব পৰা নাই। কলম পালি নিশ্চয় মাৰিম। জীয়াই থাকোঁতে মানে জুবিন দাই যিমানখিনি মানুহক হেল্প কৰিছিল, এতিয়া মানে জুবিন ক্ষেত্ৰত বহুত মানুহে দোকান বা ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি আছে। মানে যিমানে বেছি দেৰি হৈ আছে, সিমানে মানুহ আহি আছে মানে।